বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে মহামাৰী কৰোনাৰ সন্ত্ৰাসে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চাইনাৰ উহান প্ৰদেশত সৃষ্টি হোৱা এই ভাইৰাছৰ কবলৰ পৰা হাত সাৰিব পৰা নাই বিশ্বৰ কোনো এখন দেশ। আমেৰিকা, ইটালী, স্পেইন, ৰাছিয়া, ইৰাণ আদি সকলো দেশতে ইয়াৰ গুৰুত্বৰ প্ৰভাৱ দেখা গৈছে। এই মহামাৰী কৰোনাৰ পৰা বাদ পৰি নৰল ভাৰতবৰ্ষৰ লগতে অসমখনো। এই কৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় এতিয়ালৈকে বৈজ্ঞানিক গৱেষকসকলে দিব পৰা নাই। এই মহামাৰী সন্ত্ৰাস কমাবলৈ আমি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। গতিকে সকলোৱে মংগলৰ কামনা কৰিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 21 দিনৰ লকডাউনৰ ঘোষণা কৰিছে। এই লকডাউন যথেষ্ট কঠোৰভাৱে বলবৎ হোৱাৰ সম্ভাৱনাই দেখা দিছে। সেয়ে সামাজিক ব্যৱধান মানি চলাটো গুৰুত্বপূৰ্ণ। আৰক্ষী তথা প্ৰশাসনেও এই কোভিড-19ৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতাৰ আশ্ৰয় নিদিয়া পৰিলক্ষিত হৈছে। এই লকডাউনত কোনো লোকে ঘৰৰ পৰা ওলাব নোৱাৰিব। কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ লগত জড়িত ক্ষেত্ৰসমূহকহে এই লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে। পৰিস্থিতিৰ ভাল পথলৈ অহালৈ সকলো যাতে গৃহবন্দী হৈ থাকে, কেৱল সামাজিক দূৰত্ব বজাই ৰাখিহে এই কৰোনা মহামাৰীৰ পৰা আমি হাত সাৰিব পাৰিম। গুড মৰ্নিং এভৰিৱান। শুনি আছে আপোনালোকে নৰ্থ ইষ্টৰ নাম্বাৰ 1 FM ষ্টেচন 94.5 7 Sisters FM আৰু মই আপোনালোকৰ হোষ্ট এণ্ড দোষ্ট সুখ আৰু দুখৰ লগৰী আৰজে ৰিয়ান। আজি লকডাউনৰ 10 দিন পাৰ হৈ গৈছে আৰু মই বৰ্তমান ষ্টুডিঅ'ত নাই, মই আছো বৰ্তমান ঘৰত। And I am working from home. আশা কৰিছো আপুনি ঘৰত আছে, সুৰক্ষিত আছে। এই লকডাউনৰ দিনবোৰ আপোনালোকে কেনেদৰে পাৰ কৰিছে? অকল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম কৰিছে নে অন্য কিবা? কিন্তু যিয়ে নকৰক, ঘৰত থাকক, সুৰক্ষিত থাকক আৰু লগতে শুনি থাকক আপোনাৰ মন পছন্দৰ গান আমাৰ FM ষ্টেচনত। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছে 94.5 7 Sisters FM। আজি লকডাউনৰ 21 নম্বৰ দিন। কিন্তু ঘৰৰ পৰা নোলাব, কিয়নো লকডাউন পুনৰ বৃদ্ধি কৰা হৈছে 14 দিনৰ বাবে। গতিকে ঘৰতে থাকক, সুৰক্ষিত থাকক। হেল্ল' এভৰিৱান, আমি 30 ডেইজ সকলোৱে নিজৰ নিজৰ ঘৰতে থাকি পাৰ কৰিলোঁ। এই লকডাউনে আপোনাৰ আৰু মোৰ সকলোৰে জীৱনত প্ৰভাৱ পেলাইছে। ঘৰতে বন্দী হৈ থকাৰ যি শাৰীৰিক আৰু মানসিক বেদনা আমি সকলোৱে অনুভৱ কৰিব পাৰিছো। হঠাৎ যেন স্তব্ধ হৈ গ'ল জীৱন। কিন্তু হতাশ নহ'ব, আমি যুঁজিব লাগিব আৰু আমি জিকিব লাগিব। আহকচোন আমি এই সম্পৰ্কে কথা পাতো যুৱ প্ৰজন্মৰ লগত।
তেওঁলোকেনো কি চিন্তা কৰে, কেনেধৰণৰ প্ৰভাৱ পৰিছে তেওঁলোকৰ জীৱনত। আজি আমাৰ লগত লাইনত আছে হোপ নামৰ এটি NGOৰ এগৰাকী সক্ৰিয় সদস্য। নমস্কাৰ, মই ৱেলকাম জনাইছো আপোনাক আমাৰ এই FM ষ্টেচনত। হয় হয় নমস্কাৰ, মই ধন্যবাদ জনাইছো মোক আপোনালোকে এই সুযোগকণ দিয়াৰ বাবে। আসলতে আমিবোৰ বহুত সৌভাগ্যৱান যে আমাৰ খোৱা বোৱা পিন্ধা আদিবোৰত একো অভাৱ হোৱা নাই। হয় হয়, অসুবিধা হৈছে কিন্তু অভাৱ হোৱা নাই। এবাৰ সেইসকলৰ কথা চিন্তা কৰকচোন যিসকলে এসাঁজ ভাতৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। হয় ঠিক ঠিক। বাৰু আমাৰ NGO হপৰ ফালৰ পৰা আমি চেষ্টা কৰিছো সেইসকল ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়াবলৈ। আৰু মই সকলোকে অনুৰোধ জনাম সামৰ্থ্য অনুযায়ী নিজৰ চৌপাশ নিজৰ গাঁওখনৰ সহায় কৰিবলৈ। সঁচাকৈ ই এক প্ৰশংসনীয় পদক্ষেপ। মই আমাৰ শ্ৰোতা বন্ধুসকলক অনুৰোধ জনাইছো যে তেখেতসকলে এই কেম্পেইনত সহায় সহযোগিতা কৰক। আৰু আপোনাকো ধন্যবাদ জনাইছো আজি আমাৰ লগত জড়িত হৈ থকাৰ বাবে। ধন্যবাদ আপোনাকো ধন্যবাদ। এতিয়া স্তব্ধ মায়াৰ আলিবাট, চিৰস্থিৰ এৰি অহা গাঁওখনৰ আপোন ঘৰৰ ভাত, আতংকৰ শিকনি, জনতা জাগ, নাই কেউ পাৰাপাৰ অমৰ অমৃত, মৃত অৱকাশ নেওচি সাধিব জীৱন বাট, আকৌ নতুন জীৱন গঢ়িম প্ৰভাতত, সজাগ মানৱৰ এই আহ্বান, জনতা জাগ, এটি আশা। আকৌ যেন সপোনে সাৰ পাব, মোৰ লক্ষ্যৰ সুকোমল বীজটোৱে নকৈ পাহি মেলিব। বিশ্বৰ আত্মাই কান্দিছে, শুনা নাই তুমি জননী, মৰিখন কৰা এবে জনাও প্ৰণাম, বুজিছে জনতাই তোমাৰ বুজনি। চিনাকি আবেগে দূৰ সীমনাত ঘৰ সাজে, আপোন সাথৰে পলকত ৰিঙিয়াই মাতে, অচিন পথৰ লগৰী বাট বোলাই সাদৰি যায় গুচি যায় পৰি মনোৰণীয়া প্ৰকৃতি, তোমাৰে ঠিকনা বিচাৰি মোৰ গাঁওখন, মোৰ গাঁওখন, প্ৰথম প্ৰভাতত সূৰুজে সানিব ৰং জীৱনৰ আশাত, আহিব সমীৰণ তমসা নাহিব ধৰণী বুকুৰ কোলা
গান নাগাম আৰু হিয়া জোৰাই এতিয়া লাগে সেইদিন আকৌ ঘূৰাই